নমস্কাৰ ছাৰ। নমস্কাৰ নমস্কাৰ বাহ বাহ কেতিয়া আহিলি তই কি হৈছে তোৰ পেলাই দিলো বহি পেলাইছে কচোন ইয়াত কি লিখা আছে ক আলম অহম হয় এইটো কি একটু আলম হয় হ্যাঁ গাইছে কচোন অহম মুখ্যমন্ত্রী কোন এই নুরুদা হাই 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 মই ক'ত আছো নুৰুদা মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাটো নাজান ক'ৰ পৰা আহিছে তই ক'ত মুগল নগাঁও নগাঁও তোক এইটো স্কুলত কোনে এডমিশ্যন দিছে একো নাজানো আগতে কোনটো স্কুলত পঢ়িছিলি আগতে পঢ়িছিলোঁ হেৰি নগাঁও ডাঙৰ কলেজত নগাঁও ডাঙৰ কলেজৰ নামটো ক মনত নাই পাহৰি মই পাগল মোৰ কি হ'ব কচোন ভাৰতখন কেতিয়া স্বাধীন হৈছিল ভাৰতখন আজি 3 মাহ হ'ল স্বাধীন হৈছিল আজি 3 মাহ হ'ল অঁ মই মাষ্টৰ নে তই মাষ্টৰ কচোন মাষ্টৰ আপুনি মোৰ জনামতে 1948 চনতহে স্বাধীন হৈছিল 3 মাহৰ কথা মই কনফিউজন হৈ গ'লোঁ হাই 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 মোৰ কি হ'ব কচোন ইয়াত কিমান ঠিকে আছে কচোন 1314 13 ক'ত পালি এইটো 1 হয় এইটো 9 হয় 992 এইটো 3 নহয় 13 কেনেকৈ হ'ল কচোন মোক বুজাই দে এনেকৈ হ'ল কেনেকৈ হ'ল বাদে তোৰ পঢ়িব নালাগে তই ঘৰত যা বাপেৰ লগত কাম কৰ সেইটো তোৰ ভাল বাপেকে এটা বিয়া পতাই দিব তোক সেইটো তোৰ ভাল লৈ সংসাৰ কৰিবি তোক পঢ়িব নালাগে বাদ দে মই তোক চাপৰ্ট কৰিম মই তোক বিয়া পতাই দিম